আহিবই লাগিব তো গাইজ আমি তামাক পেট ভৰাই খিচাৰি খালো ভুলবশত লগ পাই যাই মানে ভুলবশত হেল্ল' আনিছে গাইজ গুড মৰ্ণিং তো এতিয়া টাইম হৈছে 8:48 মই এতিয়ালৈকে শুই আছিলোঁ মই তাৰমানে উঠিব একদম মন যোৱা নাছিল মোৰ দুখো লাগিছে সুখো লাগিছে কিয় দুখ লাগিছে সুখ লাগিছে মইতো অকণমান পিছত আপোনালোকক কৈ আছোঁ বৰ্তমানতো মোৰ ফোনত চাৰ্জ নাই মই চাৰ্জটো দি লওঁ তাৰপিছত মই কণ্টিনিউ কৰি আছোঁ হে গাইজ ৱেলকাম বেক টু মাই চেনেল অলপ আগতে কৈছিলোঁ কিন্তু আৰু কৈছোঁ কাৰণ মোৰ ফোনটো যেতিয়া চাৰ্জ নাছিলে এতিয়া মই পূৰা 99% চাৰ্জ কৰি দিছোঁ 100% কৰা নাই কাৰণ 100% কৰিলে যদি ফোনটো কোনে ৰাখিছিলোঁ কাৰণে সেইকাৰণে লোৱা নাই মই ধুনীয়াকৈ আজি নেল পলিচ লগাই ল'লোঁ তাৰপিছতে এইখনত খাৰু পিন্ধি লৈছোঁ তো আজি অকণমান ছোৱালী হৈ পেলাই ওলাইছোঁ আৰু মোৰ কিতাপটো দেখি গম পাইছে আজি কি হয় তো এতিয়া বাইদেৱে মই ক'ত গৈ আছোঁ সেইখিনি মই তাতে যাই কমপ্লিট কৰিম মানে কাৰ লগত যাম কি কথা গোটেইখিনি দেখাম আৰু আজি বহুত দুখৰ দিন বুলি কৈছিলোঁ মই কিয় দুখৰ দিন তো মই সেইটো তাতে যাই দেখাই পেলাই কৈ থাকিম মানে এক্সপ্লেইন কৰি দিম তো ব'লক ক'ত যাওঁ চাই থাকিব তো আজি গাইজ কোনো নাছিলে তো মই অকলে বাছত বহি বহি আৰামছে বাহিৰৰ পৰিৱেশটো চাই গৈ আছিলোঁ সেইখিনি টাইমত কোনো ধৰণৰ ভিৰ ভাৰ নাছিলে আৰু বাছখনতো বিশেষ একো ভিৰ নাছিলে বাৰু মই ধুনীয়াকৈ বাছৰ পৰা নামিলোঁ এতিয়া নামি ফালে গৈ আছোঁ মোৰ লগৰজনীক লগ কৰিবলৈ বহুত দিনৰ পিছত তো কাক লগ কৰিব গৈ আছোঁ দেখাই আছোঁ আজি প্ৰথমবাৰ অকলে আহিছোঁ বহুত তো গাইজ প্ৰথমে মই আহি গ'লোঁ চিটি কলেজ ঠিক আছে লগৰজনীক লগ কৰিব তাই আছে মণ্ডপত আৰু ইয়াতে মানে মই নাহোঁৱে এইটো বেলেগৰ কলেজ হয়তো মোৰ বহুত অকৱাৰ্ড ফিল হৈছে মই ভিডিঅ' সেইকাৰণে বেছি নবনাওঁ আৰু আগফালে এজনী হাই ফাই কৰি আছে তাইকো দেখাই দি আছোঁ কোন হয় আনিছে চাওক গাইজ বেয়া আহিছে হেল্ল' মই ফাল্টুনি কৰি আছিলোঁ সিহঁতৰ মুৰ্গীখন তাৰমানে আধা দেখাইছিলোঁ কোন হয় মই চিনাকি কৰাই দিয়া নাছিলোঁ তো এইটো হৈছে আছিফ আৰু এইটো হৈছে পাকিজা আমি বৰ্তমান 3জন আছোঁ আৰু বাকী 2জন এবচেণ্ট আছে মানে সিহঁতে নাহে সিহঁতে নিজৰ লাইফত বিজি হৈ গৈছে বহুত তো আমি 3জন এটা বহুত এনজয় কৰি আছোঁ আৰু ইয়াক আমি একদম বালিকা বাকৰা বনাই লৈছোঁ আমাৰ মাজত সেইটোৱে কৈছোঁ হ'ব ক'ব নালাগে বেয়া কথা হয়নে পাখিয়ে কৈ আছিলে ইয়াতে বোলে ফটো ভাল হয় তো চবেই ইয়াতে ফটো উঠাত বিজি হৈ আছে আৰু মই ইয়াতে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছোঁ বৰ্তমান মানে তো গাইজ ইছে দীপ ইছে ৰবি আহিবই লাগিব তো আমি এতিয়া দুখনমান ফটো উঠোঁ তাৰপাছতে মই মোৰ কলেজৰ কাৰণে ওলাম আৰু মই ইয়াৰ পৰা ওলাওঁ ইহঁতক টাটা বাই বাই কওঁ আৰু ইহঁতে হাঁহি থাকে মই ভিডিঅ' বনালে ইগন'ৰ কৰিব বেকগ্ৰাউণ্ড ইগন'ৰ কৰিব তো এতিয়া মই মোৰ কলেজত যাওঁ তাৰপিছত তাতে যাই কাক লগ পাম মই দেখাই আছোঁ A few moments later. তো গাইজ এইখন হৈছে আমাৰ কলেজ ইয়াতে হৈছে বাম্পাৰ ভিৰ আৰু এতিয়া মই ইয়াতে কাক লগ পাম মই একবাৰ দেখাই দিম আপোনালোকক তো এয়া হৈছে মোৰ বন্ধু দুজন ইহঁতক লগ পাই পেলাই এতিয়া আমি ভিতৰলৈ গৈছোঁ ইহঁতে হৈছে য'তে পাই মানুহ তাতে কথা পতাত লাগি যায় সেইকাৰণে মই বোলো ভিতৰত গৈ আপোনালোকৰ এইবাৰ পৰিৱেশটো তোমাৰ তো গাইজ এবাৰ বোলে ধূপ জ্বলোৱা সেয়াটো ব্যৱস্থাটো ওপৰত কৰিছে তো আমি ওপৰত যাওঁ আৰু আমাৰ কলেজখনো বহুত চেঞ্জ হৈছে মই আপোনালোকক অলপ ভালকৈ দেখাই আছোঁ ये है जयंत सबको लगता है कि ये मेरा बॉयफ्रेंड है लेकिन ये मेरा बॉयफ्रेंड नहीं है हम बिल्कुल भी बॉयफ्रेंड गर्लफ्रेंड नहीं है हम दोनों सिर्फ अच्छे वाले फ्रेंड है और अभी हम यहाँ पे धूप जलाने आए हैं दे मुको दे धूप क्यों हब আমি প্ৰসাদ লৈ ল'লোঁ এতিয়া আমি ৰোৱা থোৱাই পাম কাৰণ এতিয়া চব চেজ হৈ গ'ল কিন্তু মই বগৰী এসোপামান লৈ চাওঁ গাইজ তলত সকলোৱে একদম ফটো উঠাত লাগি গৈছে বৰ্তমান আমি ইয়াতে খিচাৰীৰ কাৰণে লাইন পাতি আছোঁ ইয়াতে পাম আপোনালোকে চাব পাৰিব গাইজ চাওক আমাৰ বেদলাক খিচাৰী খাবৰ কাৰণে ৰখিলোঁ কিন্তু নাই এই তলত যে গৈছে চেক পিন্ধা তাৰ বম খং উঠিছে খিচাৰী নাপায় বিশ্বাস নকবিচোন আমি মূৰ্খৰ লাইনত খাৰা হৈ আছিলোঁ আমাক পিছত ছাৰে ক'লে যে খিচাৰী শেষ তোমালোকে যাব পাৰা বিৰাট দুখ লাগি গৈছে অন্তৰত ভোকে পেটে ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ আমাৰ কলেজত খাম বুলি তাৰপিছত আমি খিচাৰী নাপালে কেনেকুৱা লাগিব আপোনালোকে বেচেৰি
বেচেৰিক ইমান ধুনীয়াকৈ মাত দিলোঁ তাইও বেচেৰি খিচাৰি নাখায় মানে খাব নাপালোঁ ইয়াৰো দুখ লাগিছে কিয় তেতিয়াহ'লে নুবুজো আৰু ন গাইছ লাষ্ট পাম পিছতে আমি খিচাৰি পাইছোঁ মানে আমি সেইকাৰণে আমি এতিয়া গৈ আছোঁ চবে পিছে পিছে আমাৰ তামাম ফূৰ্তি লাগিছে আমি বহুত দুখ কৰি আছিলোঁ এতিয়া খিচাৰি পাই যাম আমাৰ প্লেট লৈ ৰেডি কৰি আছোঁ ফাইনেলি পালোঁ দুখ কৰিছিলোঁ অলপ টাইমৰ কাৰণে প্ৰথমতে খাই লওঁ তাৰপিছত ক'ম খালি বৰ্তমান খালি এইজন হৈছে আমাৰ চুমি বা বহুত দিনৰ পিছত লগ পালোঁ আকৌ ভাল লাগিছে আমি ওপৰত খিচিৰি খাই থাকোঁতেই তলত ছাৰৰ বাৰ্থডে চেলিব্ৰেট কৰি পেলাই শেষ হৈ গৈছিলে তথাপি ভাবিলোঁ ছাৰক একবাৰ বাৰ্থডে উইচ কৰি আহোঁ বুলি সেইকাৰণে কাষলৈ গ'লোঁ কিন্তু তাতে তেতিয়া কেকবিলাক মানে পিচ কৰি আছিল চবকে দিবৰ কাৰণে মানে গাইছ মুझे बर्थडे का केक मिल गया खाने को গাইজ আমি বহুত শান্তিৰে খিচাৰি খালোঁ মোৰ পেট টাইট হৈ গৈছে একদম টাইট হৈ গৈছে মানে মন ভৰাই খিচাৰি খাইছোঁ একদম আৰু ই গৈ আছিলে খাব পাৰিবি না মই সূতা পলাই খিচাৰি খাইছোঁ খাই লৈ পেট টুপটুপীয়া কৰি লৈছোঁ তো এওঁলোক হৈছে আমাৰ ছাৰ এজন ছাৰ সেইজন ছাৰ ছাৰহঁতে অকণমান টাইম থাকিব কিন্তু আমি যাওঁ আৰু 4:30 বাজিলে কলেজত যিহেতু কাম থাকে ন তো ছাৰহঁত থাকিব এতিয়া আমি ঘৰলৈ যাওঁ খুব ভাল ছোৱালী হৈছোঁ 4:30 বাজিছে 5:30 বজাত ঘৰ যাই পাম তো আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ টাটা বাই বাই গাইজ তো মই কৈছিলোঁ ঘৰ যাম কিন্তু ঘৰ নহয় মই জয়ন্তৰ লগত এটা বেলেগ জেগাত আহিছোঁ ক'ত আহিছোঁ দেখাই আছোঁ জয়ন্ত আজি ইহঁতৰ মিচিংসকলৰ আলি আই লৃগাং আছে তো তাকে আহিছোঁ ইয়াতে আমি তো বলকচোন গাইজ ভিতৰতনো কি হৈ আছে চাওঁগৈ মই জয়ন্তক কৈছোঁ যদি ইয়াতে তহঁতৰ মানুহে কিবা মোক সুধিব লাগে যদি বাই চান্স অসমীয়া নাজানে যেন মই ভালকৈ লাগি সিহঁতৰ মুখৰ পৰা চাই থাকিব লাগিব তই সেইকাৰণে মোৰ লগতে থাকিবি যিহেতু আজিলৈকে মই আলি আই লৃগাং চাই একদমেই পোৱা নাই আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া ছোৱালী আছিল ন মোৰ দিল খুচ হৈ গৈছে Sapun kalau pasti masa lentung, silong mengkoso, donji polo. আচ্ছা গাইজ তো ইমান দিনে মই আলি আই লৃগাং স্পেলিংটো ভুলকৈ লিখি আছিলোঁ আজি ইয়াতে আহি কিবা তাতো শিকিলোঁ আৰু ইয়াতে চাংঘৰত আমি ফটো চটো উঠিলোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ আৰু যাবৰ কাৰণে গাইজ জয়ন্তৰ লগত মই আলি আই লৃগাং চালোঁ আলি আই লৃগাং হৈছে মিচিংসকলৰ জাতীয় উৎসৱ তো আমি এতিয়া চাই বৈ উঠি ঘৰলৈ যাওঁ আৰু সিও যাব ময়ো যাম তো গাইজ আজি আমি তামাম এনজয় কৰিলোঁ তামাম এনজয় কৰা নাই মানে এনেই ক'লোঁ কিয় কৈছোঁ আপোনালোকে জানে কাৰণ আজি আমাৰ 6 CTSৰ গ্ৰুপটো অহা নাছিলে একদমে মই জয়ন্ত আছিলোঁ অকল তো ভালে লাগিছে বাৰু একো বেয়াও লগা নাই কিন্তু অকণমান মিছ কৰিছোঁ আৰু তাহাঁতকো 6 CTSৰ গ্ৰুপটো পুৰা নহয় সেইটো কাৰণে ঠিক আছে তো যি হ'ল হৈ গ'ল উপায় নাই কাৰণ চবৰে প্ৰব্লেম থাকে ন তো আজি বাকীকেইজনৰ প্ৰব্লেম আছিলে 4জনৰ তো আজি মই আৰু জয়ন্তই এনজয় কৰিলোঁ বাৰু তো আপোনালোকতো মাজতে কৈছোঁ ন বহুত দুখৰ কাহিনী এটা যে খিচাৰি জুইছোঁ বুলি কৈছিলে তো মোৰতো হাত টেকাই গৈছিল কাৰণ মই প্ৰথমত চিটি কলেজ গৈছোঁ মই আপোনালোকক দেখুৱাইছোঁ চিটি কলেজৰ পৰা মই আমাৰ কলেজত আহিছোঁ দিছপুৰ কলেজত কি আমাৰ কলেজত খিচাৰি খাম বুলি তাৰপিছত এতিয়া সেনেকৈ শুনা পাম হাত টেক নাহিব নেকি আপোনালোকে কওকচোন তাৰপিছত গ'ল বাৰু তাত খিচাৰি পালোঁ মনটো বহুত শান্তি লাগিলে তো আমি খিচাৰি খালোঁ তাৰপিছতে এতিয়া কি কৰিম ক'তো যাব লগা সেনেকৈ প্লেনিঙো নাছিলে আমাৰ তাৰপিছত আজি আলি আই লৃগাং আছিলে তো তাকে চাব গ'লোঁ জয়ন্তৰ লগত খুব ভাল লাগিলে চাই পেলাই মাজে মাজে গানকেইটা একো বুজি পোৱা নাছিলোঁ এইটো বেলেগ কথা কিন্তু ভাল লাগিছিলে আৰু গ'লোঁ তাৰপিছতে ৰাস্তাত আহোঁতে মোৰ লগৰ এটাক লগ পালোঁ তাৰ লগত অকণমান কথা চথা পাতি অলপ ঘূৰি ফুৰি পেলাই তাৰপিছতে মই ঘৰ আহিলোঁ তো ভাল লাগিলে মুঠতে আজি ভাল লাগিলে বেয়া লগা নাই কিন্তু অকণমান ফ্ৰেণ্ডকেইটাক মিছ কৰিছোঁ মানুহে ঠিকে কয় যে
স্কুল লাইফ কলেজ লাইফ শেষ হোৱাৰ পিছত চব বেলেগ বেলেগ হৈছে তো কেতিয়াবা ক'ৰবাত ভুলবশতঃ কাৰোবাক লগ পাই যোৱা যায় তো মই চবকে এটাই ক'ম যে আপোনালোকে যিখিনি সময়ত যেনেকুৱা টাইপ মানুহ পায় যি পৰিস্থিতি নাথাকক সেইখিনিত আপোনালোকে এনজয় কৰিব কাৰণ পিছত সেইটো আপোনালোকে ঘূৰাই নাপায় আৰু পাব বুলি আশাও নকৰিব তো সেইটোৱে আছিলে মোৰ কথা আৰু আজি তিনিটা বস্তু একেলগে পৰিছে ফাৰ্ষ্টটো আপোনাৰ সৰস্বতী পূজা ছেকেণ্ডটো আজি আপোনাৰ আলি আই লৃগাং আছিলে আৰু থাৰ্ডটো আছিলে আপোনাৰ আজি ভেলেণ্টাইন ডে আৰু আমি হৈছোঁ চিংগল মানুহ তো আমাৰ এইবিলাক ভেলেণ্টাইন ডে চেলেণ্টাইন ডে আমি এইবিলাক নামানো আমাৰ কাৰণে সৰস্বতী পূজা মেইন আছিলে তো আমি সৰস্বতী পূজা তামাম এনজয় কৰিছোঁ তো সেইটোৱে আৰু বাকী ভেলেণ্টাইন যিবিলাকে কৰিছে তো সিহঁতৰ কেনেকুৱা গ'ল আজি দিনটো কমেণ্ট বক্সত অলপমান জনাই দিব এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ টাটা বাই বাই গুড নাইট